ছাগলী চাইছোঁ দেই বন্ধুসকল, ছাগলী। সেইদিনাখন আমাৰ মইনাক কামুৰিলে ছাগলীয়ে, সেইকাৰণে এই পথাৰতে ছাগলী চাই আছোঁ। এইফালে এইফালে চৰি আছেগৈ ছাগলীখিনি পথাৰৰ মাজত। সেইফালে কি কৰিবা, অকলে অকলে এইফালে অলংকাৰ উলিয়াই উলিয়াই। অকলশৰীয়া হ'লোঁ যে, অকলশৰীয়া বান্দৰ। কি কয়, অকলশৰীয়া বান্দৰ, বাঁহ তলত ঘৰ, টকাবোৰে কামুৰিলে ধৰ ফৰাই মৰ। গতিকে মই ধৰ ফৰাই মৰা নিচিনা হৈছেগৈ এই গৰমখনত। অকলে অকলে বহি আছে। কুকুৰ আহিব, কুকুৰ আহি কাম হৈছে না বন হৈছে। আছোঁ। ছাগলী কামুৰি দিলে বহুতখিনি টকা পইচা খৰচ হৈ যায়। দুখীয়া মানুহ ফুলত বহি বহি চাই আছোঁ। এইটি পুলটি ইয়াতে মই বহি লৈছোঁ। কেতিয়াবা কেতিয়াবা একদম মানে গাভৰু কালৰ বান্ধৱীলৈ মনত পৰে। ক'তনো আছা তুমি জোন? কপৌখোৱা নহয় পাণধোৱা গাঁও হৈছিলে দেই তাই। নামৰূপলৈ বিয়া সোমাইছে। কেতিয়াবা কেতিয়াবা মনত পৰে বাৰু তাইলৈ। তাই মোলৈ মনত পৰে নে নপৰে তাকে নাজানো। আমি বৰ একদম মানে কিবা এটা কথা ক'লেও দুইজনী একদম নলে গলে লগা। আমাৰ তাত ভাড়া ঘৰ লৈ আছিলে। মোক মাতি পঠিয়াবই কিবা এটা কথা হ'লেও, কিবা এটা খাবলৈ হ'লেও। তুমি যদি মোৰ ভিডিঅ'টো কেনেবাকৈ পোৱা তেনেহ'লে চাবা দেই জোন, মেছেজ কৰিবা। চকু পানীয়ে নধৰা, কিন্তু মই চকুলো নুটুকো। এজনী সাহসী মাকৰ নিচিনা জীয়াই থাকিম। সাহস গোটাইছোঁ। চাবা দেই ভিডিঅ'টো যদিহে পোৱা। কিন্তু পোৱা নোপোৱা সেইটোহে ক'ব নোৱাৰোঁ পাই। কিন্তু তোমালৈ বৰ মনত পৰে বাৰে বাৰে। বাই।